আমি অনুশীলনী R2 কোৱেশ্চন নম্বৰ 4 টো ডিসকাস কৰিম ঠিক আছে কোৱেশ্চন নম্বৰ 4 টো আমাক কি দিয়া আছে চোৱা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা আমি বৰ্গমূল নিৰ্ণয় কৰিব লাগিব এইখিনি কি পদ্ধতি ইউজ কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কেনেকৈ কৰিম চোৱা কোৱেশ্চন নম্বৰ 1 টো মই কৰি দেখাইছো ঠিক আছে 1764 মই উৎপাদক বিশ্লেষণ কৰিছো চোৱা লাষ্টত 4 আছে অৰ্থাৎ যুগ্ম সংখ্যা এটো 2 ৰে বিভাজ্য হয়নে ঠিক আছে নহলে এতিয়া আমি 2 ৰে আৰম্ভ কৰিম 2 টো মৌলিক সংখ্যা তেনে হলে 2 ৰে 1 টোক চোৱা 2 ৰে 1 টোক নাযাব এটো সৰু সংখ্যা এই কাৰণে উত্তৰটোকে লও 2 টা ললে কিমান হ'ব কিমান বাৰ যাব 2 8 গুণ 16 হয় 2 8 গুণ 16 হয় তেনে হলে ইয়াত কিমান আছিল 17 আছিল 1 টো ইফালে গুছি যাব হয়নে তেনে হলে ইয়াত কিমান হ'ব 16 হ'ব 2 8 গুণ কিমান হ'ব 2 8 গুণ 16 তেনে হলে ইয়াত কিমান হ'ব 4 2 কিমান হ'ব 2 2 গুণ 4 ঠিক আছে এটো বুজি পালা নেক্সট স্টেপটো এনেকে নেক্সট স্টেপটো আমি এনেকে কৰি যাব লাগিব এতিয়া 2 লাষ্টত আছে 2 ৰে যাব হয়নে 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 লাষ্টত এতিয়া চোৱা 1 ওলা লাগেনে গতিকে চোৱা এইটো 2 ৰে নাযাব কিয়নো এটো 2 ৰে বিভাজ্য নহয় সেইকাৰণে আমি তাৰ পাছৰ সংখ্যাৰে কৰি চাম 3 মৌলিক সংখ্যা কিমান হ'ব 3 হ'ব তেনেহলে 3 1 গুণ 3 হ'ল তেনেহলে 1 আছিল 4 1 বেছি আছে 4 হয় 1 ইফালে গ'ল 14 হ'ল হয়নে 3 4 গুণ 12 হ'ল ইফালে 14 আছিল 13 14 2 ইফালে গ'লে 21 হ'বগে 3 7 গুণ 21 হয়নে তাৰ পাছত আকৌ 3 ৰে যাও 3 ৰে কৰি চোৱা 3 4 গুণ 12 এটো পাইছিলো 3 4 গুণ 12 হ'ল 13 14 ইফালে 2 গ'ল 3 9 গুণ কিমান হ'ব 27 তেনেহলে 49 টো কিমান হ'ব 7 ৰে যাব 7 7 গুণ 49 হয়নে এইখিনি পালো তেনেহলে আমি এনেকে 1764 ৰ এটো কি হয় বৰ্গমূল এই বৰ্গমূলটো কিমান হ'ব আমি এইটো সমান এনেকে লিখি দিব পাৰো নে 2 দুটা আছে 2 পূৰণ 2 দুটা আছে পূৰণ 3 পূৰণ 3 আছে কিমান হলো পূৰণ 7 পূৰণ 7 আমি এইটোকে আমি এনেকেও লিখিব পাৰো চোৱা 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 7 স্কয়াৰ হলে তেনেহলে এইটো সমান কিমান হ'ব এইটো সমান আমি এইটো লিখিব পাৰো নে এইটো ঠিক আছে তেনেহলে ইয়াত চোৱা এই বৰ্গটো এই স্কয়াৰটোৰ লগত কাট খাব এই বৰ্গটো এই স্কয়াৰটোৰ লগত কাট খাব এইটো কাট খাব তেনেহলে এনসাৰটো কিমান থাকিবগে 2 ইনটু 3 ইনটু 7 থাকিবগে তেনেহলে গোটেই 3 7 গুণ 21 হ'ল 21 2 ৰে পূৰণ কৰিলে কিমান হয় 2 গুণ 2 2 গুণ 4 42 হ'ব তেনেহলে ইয়াৰ বৰ্গমূল কিমান পালো আমি 42 ঠিক আছে এনেকে 2 নম্বৰটো কৰিছো 2 নম্বৰটো কি হ'ব 9 to 16 এইটো উৎপাদক বিশ্লেষণ কৰা এইটো কিমান হ'ব লাষ্টত 6 আছে 2 ৰে যাব নে 2 ৰে যাব ঠিক আছে 2 4 গুণ 8 হ'ল 9 আছে ইফালে 1 গলে কিমান হ'ব 12 হ'ব 12 হ'বনে 2 6 গুণ 12 ইফালে 1 হে আছে এইটো নাযাব এই কাৰণে ইয়াত 0 দি লৈছো 16 টো একেলগে লৈছো 2 8 গুণ কিমান হ'ল 16 ঠিক আছে এইটো আকৌ 2 ৰে যাব নে যাব 2 ৰে কেনেকৈ যাব 2 2 গুণ 4 হয়নে 2 3 গুণ 6 শূন্য নামি আহিলে 2 4 গুণ 8 হয়নে তেনেহলে আকৌ এইটো 2 ৰে যাব আকৌ 2 ৰে যাব 2 1 গুণ 2 2 1 গুণ 2 হ'ল 3 আছিলে 1 টো ইফালে গ'ল 10 হ'ল 2 5 গুণ 10 2 2 গুণ 4 হয়নে তেনেহলে আকৌ এইটো 2 আছে লাষ্টত 2 ৰে যাব হয়নে 2 5 গুণ 10 তেনেহলে 1 টো ইফালে 11 আছিলে 1 টো ইফালে গ'লে 15 হ'ব 2 7 গুণ 14 আকৌ 1 ইফালে গ'ল 12 হ'ল 2 6 গুণ 12 হয়নে তেনেহলে এইটো আকৌ 2 ৰে যাব 2 2 গুণ 4 একে 5 হ'ল ইফালে কিমান হ'ল 17 হ'ল 2 8 গুণ 16 একে 17 1 ইফালে হ'ল 2 6 গুণ কিমান 16 হ'ল 2 8 গুণ 16 হ'ল তেনেহলে 2 ৰে চোৱা 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 আকৌ 2 ৰে যাব চোৱা 2 ৰে কিমান যাব 2 7 গুণ 14 2 2 গুণ 4 72 হ'ল এইটো 2 ৰে যাব 2 3 গুণ 6 ইফালে 1 হ'ল 2 6 গুণ 12 হলে তেনেহলে এইটো 2 ৰে যাব চোৱা 2 1 গুণ 2 হ'ল ইফালে 16 হ'ল 2 8 গুণ 16 হ'ল হলে তেনেহলে কিমান পালো 18 টো 2 ৰে যাব এইটো ধৰিব পৰা নাই চাগে মই ইয়াত লিখি দিছো 18 টো 2 ৰে যাব তেনেহলে কিমান হ'ব 2 9 গুণ 18 হ'ল হলে লাষ্টত আমাৰ কিমান হ'ব 3 3 গুণ 9 হ'ব এইটো কাৰণ এইটো 2 ৰে নাযায় যে তেনেহলে আমি এইটো এনেকৈ লিখিব পাৰো একেটা নিয়মতে বৰ্গমূল 9 to
1/6 বৰ্গমূলটো কিমান হ'ব আমি এইটো এনেকৈ লিখিব পাৰোঁ কিমান হ'ল 2 এই দুটা এটা ধৰি লৈছোঁ 2 স্কোয়াৰ হ'লনে এই দুটা এটা ধৰি ল'লোঁ পূৰণ 2 স্কোয়াৰ তেনেহ'লে এই দুটা এটা ধৰি ল'লোঁ পূৰণ 2 স্কোয়াৰ তেনেহ'লে এই দুটাও ধৰি ল'লোঁ কিমান 2 স্কোয়াৰ হ'লনে তেনেহ'লে কিমান হ'ল এই দুটা অৰ্থাৎ এই 18টো এই দুইটো একেটাই হ'ব ঠিক আছে এই দুটাও 2 স্কোয়াৰ হ'ল তেনেহ'লে তিনি দুটা লাষ্টত কিমান হ'ব 3 স্কোয়াৰ এইটো হ'ব হ'লনে তেনেহ'লে এই বৰ্গমূলটো মনৰ এই চিন বৰ্গটো আৰু এই দুইটা গোটেইকেইটা কাট খাব তেনেহ'লে আমাৰ থাকিব কি কিমান 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 1 2 3 4 5টা 2 এটা দুটা তিনিটা চাৰিটা পাঁচটা পূৰণ 3 এনসাৰ কৰিছো 2 গুণ 4 4 গুণ 8 8 গুণ 16 2 গুণ 32 32ক 2 ৰে পূৰণ কৰিলে কিমান হ'ব 3 ৰে 3 2 গুণ 6 3 3 গুণ 9 96 তেনেহ'লে 9216 ৰ বৰ্গমূল কিমান 96 এইটো বুজি পালা ইয়ালৈকে ঠিক আছে আমি 3 নম্বৰটো কৰিম এতিয়া 3 নম্বৰটো কৰিম 3 নম্বৰটো কি দিছে সব 3 নম্বৰটো আমাক দিছে 7744 এইটোকে মই কৰি দিছো ইয়াত সব 7744 আমি ভাঙি দেখাইছো উৎপাদক বিশ্লেষণ এইটো 4 আছে 2 ৰে যাবনে তেনেহ'লে কিমান হ'ব 2 3 গুণ 6 ইফালে 7 আছিলে এইফালে গ'ল কিমান হ'ল 17 হ'ল মানে 2 8 গুণ 16 2 8 গুণ 16 হ'ল এইফালে গ'ল 14 হ'ল 2 7 গুণ 14 2 গুণ 4 হ'লে তেনেহ'লে এইটোকো আকৌ 2 ৰে যাবনে 2 1 গুণ 2 এইফালে হ'ল 18 হ'ল 2 9 গুণ 18 ইফালে কিমান হ'ল 7 2 3 গুণ 6 ইফালে 12 হ'ল 2 6 গুণ 12 হ'লনে আকৌ এইটো 2 ৰে যাব 2 9 গুণ 18 এতিয়া 19 ইফালে 1 হ'ল 13 হ'ল 2 6 গুণ 12 1 হ'ল ইফালে 1 গ'লগে তেনেহ'লে 2 8 গুণ 16 হ'লনে তেনেহ'লে এইটো 2 ৰে যাব 2 4 গুণ 8 2 4 গুণ 8 ইফালে 1 গ'ল কিমান হ'ল 16 2 8 গুণ 16 2 4 গুণ 8 তেনেহ'লে 2 ৰে 2 গুণ 4 2 4 গুণ 8 2 গুণ 4 2 ৰে যাব 2 গুণ 2 হয়নে 2 গুণ 4 2 গুণ 2 121 হ'ল তেনেহ'লে এইটো 3 ৰে যাবনে 3 ৰে নাযায় 3 4 গুণ 12 হ'ল ইফালে 1 টো কিহেৰে যাব হয়নে গতিকে এইটো কিমানে যাব 7 ৰে নাযায় 11 ৰে যাব কাৰণ 11 ৰে 11 গুণ 11 হয়নে তেনেহ'লে ইফালে 12 আছিলে 1 ইফালে গ'ল 11 গুণ 11 মানে 11 আৰু 11 কৰিলে 21 তেনেহ'লে আমি এইটো এনেকৈ লিখিব পাৰোঁ নেকি 7744 ৰ বৰ্গমূল হ'ব আমি এনেকৈ লিখিব পাৰোঁ কিমান হ'ব 2 দুটা হ'ল 2 দুটাটো 2 স্কোয়াৰ হ'লে আকৌ 2 দুটা হ'ল পূৰণ 2 স্কোয়াৰ আকৌ 2 দুটা হ'ল পূৰণ 2 স্কোয়াৰ তেনেহ'লে আৰু এটা গ'ল এইটো চোৱা এইটো মুচি দিছোঁ এফালে ইয়াত চোৱা আৰু এটা গ'ল 11 আছিলে 11 স্কোয়াৰ হ'ল তেনেহ'লে এই বৰ্গটোৰ লগত এইকেইটা কাট খাব এনসাৰটো কিমান থাকিবগে 2 * 2 * 2 * 11 গোটেইকেইটা পূৰণ কৰি চোৱা 2 গুণ 4 4 গুণ 8 8ক 11 ৰে পূৰণ কৰিলে 88 হ'ব হ'লে তেনেহ'লে ইয়াৰ বৰ্গমূল কিমান হ'ব 7744 ৰ ইয়াৰ বৰ্গমূল কিমান হ'ব 88 এতিয়া মই লাষ্টটো কৰি দেখাইছো চোৱা লাষ্টৰ আমাৰ ওচৰত লাষ্ট কুৱেশ্যনটো থাকিলে হয়নে লাষ্ট কুৱেশ্যনটো চোৱা কিমান আছে মই উৎপাদক বিশ্লেষণ কৰি দেখাইছো 9801 লাষ্টত 1 আছে হয়নে লাষ্টত 1 থাকিলে 2 ৰে বিভাজ্য হ'বনে নহয় তেনেহ'লে লাষ্টত 1 থাকিলে আমি 3 ৰে কৰি চাওঁ 3 ৰে হ'বনে নহয় হয় না 3 ৰে কৰি চাওঁ 3 ৰে কৰি চোৱা 3 3 গুণ 9 হ'লে 3 3 গুণ 9 হ'ল ইফালে কিমান হ'ল 8 আছে 3 গুণ 3 3 গুণ 6 3 গুণ 6 হ'ল 3 3 গুণ 9 3 গুণ 6 ইফালে 7 8 2 গ'ল 2 ৰে ইফালে কিমান হ'ল 0 হ'ল 2 ৰে কিমান হ'ল 0 হ'ল 0 আছে ইফালে 2 গ'লে কিমান হ'ব 20 হ'ব 3 9 গুণ কিমান হ'ব 28 হ'ব 3 6 গুণ 18 3 6 গুণ 18 2 ইফালে গ'ল 3 7 গুণ 3 ৰে বিভাজ্য হৈছে হয়নে 3 ৰে গৈছে তেনেহ'লে আকৌ এইটো 3 ৰে যাবলৈ চাওঁ 3 গুণ 3 হ'লে 3 গুণ 3 হ'ল ইফালে কিমান হ'ল 2 আছে 2 ৰে এইটো নাযাব হয়নে এইটো কিমান হ'ব 26 হ'ব 26ক আমি কিমানেৰে ল'ব পাৰোঁ ইফালে 0 এটা দি লৈছো 26ক আমি কিমানেৰে ল'ব লাগিব 3
6 গুণ 18 হ'ল 3 7 গুণ 21 3 8 গুণ 24 3 8 গুণ 24 হ'ল 3 9 গুণ 27 হ'ল হয়নে 3 8 গুণ 24 ইফালে 25 26 2 হ'ল 2 গলে ইফালে 2 হ'ল 3 9 গুণ 27 এনসার দিম তাৰ পাছত আকৌ 3 ৰে যাব নেকি চাও 3 3 গুণ 9 10 আছিল এক ইফালে হ'ল 18 আছে তেনেহলে 3 6 গুণ 18 তেনেহলে 3 3 গুণ 9 আকৌ 3 ৰে যাব নেকি 3 ৰে চাও মানে 3 1 গুণ 3 তেনেহলে ইফালে গ'ল 3 2 গুণ 6 ইফালে কিমান হ'ব 3 1 গুণ 3 তেনেহলে 21 আছে 21 টো মই অথনি কৰি দেখাইছিলো হয়নে 11 পূৰণ 11 ইনটু 11 হ'ব 21 হয়নে মানে 11 ইনটু 11 ইফালে 1 গ'ল ইফালে 11 গ'ল 11 তেনেহলে আমি এইটো এনেকৈ লিখিব পাৰো 3 এটা হ'ল 3 দুটা হৈ গ'ল 11 তেনেহলে এইটো আমি লিখিব পাৰো 9801 ৰ বৰ্গমূল আমি এনেকৈ লিখিব পাৰো সমান কিমান লিখিব পাৰো 3 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 11 স্কয়াৰ তেনেহলে a স্কয়াৰ কাট খাব গোটেইটা কাট খাব তেনেহলে এনসাৰটো থাকিবগে 3 ইনটু 3 ইনটু 11 তেনেহলে 3 3 গুণ 9 9 11 কিমান হ'ব 99 তেনেহলে 9801 ৰ বৰ্গমূল কিমান হ'ব 99 এইখিনি আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 4 ৰ গোটেইখিনি এনসাৰ এবাৰ আকৌ এবাৰ তোমালোকে ভালকৈ চাই লোৱা ঠিক আছে বুজি পাবা ইমান টান নহয়